নমস্কাৰ এক্সপ্লোৰিকালৈ স্বাগতম জনাইছো মই নিখান্ত বৰ্মন আজি আমি আলোচনা কৰিব ওলাইছো দৃষ্টিভংগীৰ বিষয়ে আপোনালোকে এই পৃথিৱীখনক কি দৃষ্টিভংগীৰে চাই যোগাত্মক দৃষ্টিভংগীৰে চাই নে বিয়োগাত্মক দৃষ্টিভংগীৰে চাই আপুনি আপোনাৰ সমাজখনক কি দৃষ্টিভংগীৰে চাই আপুনি আপোনাৰ পৰিয়ালখনক কি দৃষ্টিভংগীৰে চাই আপুনি আপোনাৰ ব্যৱসায় বাণিজ্য কি দৃষ্টিভংগীৰে চাই আপুনি আপোনাৰ সতি সন্ততি কি দৃষ্টিভংগীৰে চাই আৰু তাকেই আমি আজি আলোচনা কৰিব ওলাইছো প্ৰথমতে আপোনালোকে এই ছবিখনলৈ মন কৰক এই প্ৰাকৃতিক দৃশ্যখনত হয়তো এজন ফটোগ্ৰাফাৰে কি দেখা পাব এজন ফটোগ্ৰাফাৰে দেখিব যে ইয়াত ইমান ধুনীয়া গছ-গছনি ফুল আছে গতিকে আমি নিজৰ কেমেৰাৰ মাজত তাক কেনেকৈ আবদ্ধ কৰিব লাগে এইটো হ'ল আমাৰ ফটোগ্ৰাফাৰৰ দৃষ্টিভংগী এজন কবিয়ে কি দেখিব এজন কবিয়ে দেখিব যে এই প্ৰাকৃতিক দৃশ্যখনত নদী নদী জান-জুৰি আছে পাহাৰ পৰ্বত আছে গতিকে এইবোৰক তেওঁ কবিতা লিখাৰ পুথি লেখাৰ ৰচনা লিখাৰ সমল হিচাপে ব্যৱহাৰ কৰিব এজন বিজনেছমেনে কি দেখিব এজন বিজনেছমেনে দেখিব যে এই পৰ্বত পাহাৰখন ইমান হিল আছে ইমান বালি আছে তাক লৈ আমি বিজনেছ কৰোঁ এজন পৰ্বতাৰোহীয়ে কি দেখিব এজন পৰ্বতাৰোহীয়ে দেখিব যে এই পাহাৰখন আমি কেনেকৈ বগাব পাৰোঁ কোন ফালেৰে বগালে এই পাহাৰখন আমাৰ বেছি সহজ হ'ব এই কথাবোৰ দেখিব এজন পৰ্বতাৰোহী অৰ্থাৎ আপুনি আজি আপোনাৰ যিটো পজিশ্যন বা যিটো ষ্টেজত উপস্থিত আছে সেইটো আপোনাৰ একমাত্ৰ অতীতকালত হোৱা দৃষ্টিভংগীৰ বাবে আপুনি তাত আজি উপস্থিত আছে আমি সাধাৰণতে দৃষ্টিভংগীক দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা ভাগ হ'ল আমি যিটো জেনেৰেল দৃষ্টিভংগী ৰাখোঁ যেনেকুৱা আমাৰ জন্ম হৈছে আমাৰ শিক্ষা দীক্ষা লাভ কৰিছোঁ আমি চাকৰি লাভ কৰিছোঁ আমাৰ বিবাহ হৈছে আমাৰ সতি সন্ততি জন্ম হৈছে আমি টকা পইচা উপাৰ্জন কৰিছোঁ মান সন্মান উপাৰ্জন কৰিছোঁ আৰু আমাৰ মৃত্যু হৈছে ইটো হ'ল আমাৰ জেনেৰেল দৃষ্টিভংগী আৰু এটা দৃষ্টিভংগী আছে সেইটো হ'ল আপোনালোকে এনেকৈ ভাবকচোন যে এই পৃথিৱীখন একখন মঞ্চ আৰু আমি তাৰে একোজন অভিনেতা যদি আমি বেষ্ট অভিনয় কৰিব পাৰোঁ তেনেহ'লে বেষ্ট অভিনেতাৰ পুৰস্কাৰ পাম আৰু যদি আমি বেষ্ট অভিনয় কৰিব নোৱাৰোঁ তেনেহ'লে আমি জীৱনত বিফল হ'ম আৰু এবাৰ মই কৈ দিছোঁ আপোনালোকে এনেকৈ ভাবকচোন যে এই পৃথিৱীখন এখন মঞ্চ আৰু আমি তাত হ'ল একোজন অভিনেতা যদি আমি বেষ্ট অভিনয় কৰিব পাৰোঁ তেনেহ'লে আমি বেষ্ট এৱাৰ্ড পাম আৰু যদি আমি বেষ্ট অভিনয় কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ জীৱনটো বিফল হ'ব আৰু যদি এই দৃষ্টিভংগী ৰাখে মোৰ বিশ্বাস আপোনালোকে জীৱনত সফল হ'ব পাৰিব কিয়নো যেতিয়া আপুনি এনেকৈ ভাবিব যে এই পৃথিৱীখন এখন মঞ্চ য'ত আমি অভিনয় কৰিব থাকিব লাগে তেতিয়া আপুনি অনাই বনাই টাইম পাছ কৰাটো বাদ দিব আপোনালোকে ঘৰত শুই বা এনেই যি টি কৰি টাইম পাছ কৰাটো তেতিয়া আপোনালোকে বাদ দিব আৰু আপোনাৰ জীৱনত সফল হ'ব আপুনি যদি IAS অফিচাৰ হ'ব বিচাৰিছে তেনেহ'লে আপোনালোকে IAS অফিচাৰৰ দৃষ্টিভংগী ৰাখক আপোনালোকে যে যদি ৰাজনৈতিক নেতা হ'ব খুজিছে তেনেহ'লে এগৰাকী নেতাৰ দৃষ্টিভংগী ৰাখক আপোনালোকে যদি কবি হ'ব বিচাৰিছে এগৰাকী কবিৰ দৃষ্টিভংগী ৰাখক যেন য'তে ত'তে আপোনালোকে জান জুৰি নদীৰ মাজত আপোনালোকে কবিতা লিখিব চেষ্টা কৰক আপোনালোকে ৰচনা লিখিব চেষ্টা কৰক আপোনালোকে যদি বিজনেছমেন হ'ব বিচাৰিছে তেনেহ'লে এগৰাকী ব্যৱসায়ৰ দৃষ্টিভংগীৰে সমাজখনক চাওক আপোনালোকে এগৰাকী যদি সমাজসেৱক হ'ব বিচাৰিছে তেনেহ'লে আপোনালোকে সমাজসেৱকৰ দৃষ্টিভংগীৰে সমাজখনলৈ চাব কৰক চেষ্টা কৰক তেতিয়া চাব আপোনাৰ জীৱনৰ লক্ষ্যত আপুনি অতি সহজেই উপনীত হৈছে এতিয়া কথাটো হ'ল যে এই দৃষ্টিভংগী আমি ৰখাটো আমাৰ মনত কেনেকৈ ই ক্ৰিয়া কৰে আমি সাধাৰণতে জানো আমাৰ মনত দুটা ভাগ আছে জেনেৰেলি আমাৰ মনত আমি দুটা ভাগত ভাগ কৰোঁ এটা হ'ল চেতন মন আৰু এটা হ'ল অৱচেতন মন যাক আমি কনচিয়াছ মাইণ্ড আৰু যাক আমি অৱচেতন মনটোক আমি কওঁ ছাবকনচিয়াছ মাইণ্ড এতিয়া কনচিয়াছ মাইণ্ডটোৰ কাম কেনেকুৱা ধৰা হ'ল আপোনালোকে মোৰ ভিডিঅ' এতিয়া চাই আছে আপোনালোকে মোৰ ভিডিঅ'টোৰ কথা ভাবি আছে আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব আপোনালোকৰ মনত কিবা কিবি চিন্তা আহি আছে আপোনালোকৰ আশে পাশে 10জন মানুহ বহি আছে আপুনি জাগ্ৰতভাৱে এই কামটো কৰি আছে ন আৰু ইটোক ক'ব আপোনাৰ চেতন মন কনচিয়াছ মাইণ্ড আৰু অৱচেতন মন কোনটোক ক'ব যে আপোনালোকে ন'টিছ কৰক আপোনালোকে যে এই উশাহ নিশাহ লৈ আছে আপোনালোকে যে এই চকুটো তিৰিপ তাৰাপ কৰি আছে এইটো কোনে নিয়ন্ত্ৰণ কৰি আছে এইটো নিয়ন্ত্ৰণ কৰি আছে আপোনাৰ অৱচেতন মনে আপুনি যদি এতিয়া যদি এবাৰ চেষ্টা কৰে যে মই দিনত কিমানবাৰ উশাহ নিশাহ লওঁ সেইটো যদি আপুনি এবাৰ ভাবিব চেষ্টা কৰে তেনেহ'লে সেইটো ভবাতে আপোনাৰ গোটেই দিনটো গুচি যাব হয় নে নহয় চ' এইটো কোনে নিয়ন্ত্ৰণ কৰে এইটো নিয়ন্ত্ৰণ কৰে আপোনাৰ অৱচেতন মনে আৰু মই জনাত চেতন মনতকৈ কনচিয়াছ মাইণ্ডতকৈ ছাবকনচিয়াছ মাইণ্ডটো 1000 গুণ শক্তিশালী কনচিয়াছ মাইণ্ডটোতকৈ ছাবকনচিয়াছ মাইণ্ডটো 1000 গুণ শক্তিশালী আপোনালোকে সৰুতে যেতিয়া ৰাতি বিচনাত শুইছিলে বিচনাৰ পৰা আপুনি পৰি গৈছিলে কিন্তু যেতিয়ালৈকে আপোনালোকে লাহে লাহে ডাঙৰ হ'ল তেতিয়া আপুনি বিচনাৰ পৰা পৰি যায় নেকি নাযায় কিয় নাযায় কাৰণ বিচনাৰ পৰা পৰি নোযোৱা অভ্যাসটো আপোনালোকৰ এই ছাবকনচিয়াছ মাইণ্ডত আপোনালোকৰ এই অভ্যাসটো পুট হৈ গৈছে যাৰ কাৰণে আপুনি ৰাতি বিচনাৰ পৰা পৰি নাযায়
অৰ্থাৎ যদি আমি কিবা এটা আমাৰ লক্ষ্য এই ছাবকনচিয়াছ মাইণ্ডটোত যদি আমি পুট কৰি দিব পাৰোঁ তেনেহ'লে আমি তাক সহজেই আমি জীৱনত আমি লাভ কৰিব পাৰোঁ আপোনালোকৰ যিটো দৃষ্টিভংগী ধৰা হ'ল আপুনি IAS অফিচাৰ হ'ব বিচাৰিছে ধৰা হ'ল আপুনি এগৰাকী ৰাজনীতিবিদ হ'ব বিচাৰিছে ধৰা হ'ল আপুনি এগৰাকী প্ৰখ্যাত কবি হ'ব বিচাৰিছে ধৰা হ'ল আপুনি এগৰাকী অধ্যাপক হ'ব বিচাৰে তেনেহ'লে এই দৃষ্টিভংগীটো আপোনালোকে এই ছাবকনচিয়াছ মাইণ্ডত পুট কৰিবলৈ চেষ্টা কৰক যাৰ কাৰণে আপুনি সমাজখনক এনি টাইম আজি এতিয়াৰ পৰাই মোৰ ভিডিঅ'টো চাই উঠাৰ পৰাই আপোনালোকে এনেকুৱা চেষ্টা কৰক যে আপোনালোকে যি হ'ব বিচাৰিছে সেই দৃষ্টিভংগীৰে সমাজখনক চাবলৈ চেষ্টা কৰক চাব এটা সময়ত আপোনালোকৰ কি হ'ব আপোনালোকে গোটেই পৃথিৱীখন তেনেকুৱা দৃষ্টিভংগীৰে দেখিবলৈ চেষ্টা কৰক দেখা পাব ডক্টৰ APJ আব্দুল কালামে কৈছিল যে আমি আমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰোঁ কিন্তু আমি আমাৰ অভ্যাস সলনি কৰিব পাৰোঁ আৰু যিটো অভ্যাসে আমাৰ ভৱিষ্যত নিৰ্মাণ কৰাত সহায় হয় এতিয়া চাব গ'লে যে আপোনালোকে যে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো কিছুমানে ভাবো যে এই ভিডিঅ'টো বকবাছ ভিডিঅ' ইয়াত কোনো অৰ্থ নাই এইটো ভিডিঅ' আমাৰ চাব মন নাযায় এইটোত কোনো শিক্ষামূলক বস্তু নাই আৰু আন কিছুমানে কেনেকৈ চাব আন কিছুমানে চাব হয় এই ভিডিঅ'টোত কিছু শিক্ষাৰ কথা আছে যে সেই মানুহজনে আমাৰ লগত কিছু তেওঁ জ্ঞানৰ কথা আমাৰ লগত শ্বেয়াৰ কৰি আহিছে কিছুমানে চাব এটা দৃষ্টিভংগীৰে আৰু আন কিছুমানে চাব এইটো দৃষ্টিভংগীৰে আৰু ইয়াতে নিৰ্ণয় আপোনালোকে নিজকে প্ৰশ্ন কৰি যাওক ইয়াতে নিৰ্ণয় হ'ব আপোনালোকৰ দৃষ্টিভংগী সমাজখনৰ প্ৰতি কেনেকুৱা আৰু যদি আপোনালোকে সেই নিগেটিভ দৃষ্টিভংগীটোত এতিয়াও আছে এতিয়া চাওক আপোনালোকৰ কিছুমান এনেকুৱা মানুহ আছে কিছুমান মানুহে ভাবে যে সমাজখনৰ প্ৰত্যেকজন মানুহ বেয়া মই একমাত্ৰ ভাল মানুহ আছে মই এইটো অপ্ৰিয় হ'লে এইটো কথা সত্য যে সমাজত এনেকুৱা কিছুমান মানুহ আছে যি য'তে ত'তে সন্দেহ কৰি দিয়ে সকলোকে সন্দেহ কৰে এনেকুৱা কিছুমান মানুহ আছে যিয়ে আনৰ আগত কথা ক'বলৈ ভয় খায় এইটো কিহৰ কাৰণে হৈছে যে তেওঁৰ সমাজখনৰ প্ৰতি ইটো হ'ল তেওঁৰ দৃষ্টিভংগী গতিকে এই দৃষ্টিভংগীটো বৰ্তমান আমাৰ সলনি কৰা সময় এই দৃষ্টিভংগীটো সলনি কৰি আমি আমাৰ জীৱনৰ ছাকচেছ লাভ কৰিব পাৰোঁ এটা শ্ৰেণীকোঠাত এটা সাধাৰণতে শ্ৰেণীকোঠাত মন কৰিব দেই শ্ৰেণীকোঠা এটাত কিছুমান ছাত্ৰ ছাত্ৰীসকল বৰ মনোযোগেৰে টিচাৰজনৰ কথাবোৰ শুনি থাকে আৰু আন কিছুমান ছাত্ৰ ছাত্ৰীসকলে সেই মনোযোগ নিদিয়ে তেওঁলোকে বেলেগ কথা ভাবি থাকে কিয় কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই মনোযোগ দি টিচাৰজনৰ কথা শুনি আছে তেওঁলোকৰ এই শ্ৰেণীকোঠাটোৰ প্ৰতি এই টিচাৰজনৰ প্ৰতি দৃষ্টিভংগী বেলেগ আৰু যিজন ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দি এই শ্ৰেণীকোঠাটো শুনা নাই বা টিচাৰৰ যিটো লেকচাৰ দি আছে সেই কথা শুনা নাই তেনেহ'লে তেওঁলোকৰ দৃষ্টিভংগী টিচাৰজনৰ প্ৰতিও বেলেগ স্কুলখনৰ প্ৰতিও বেলেগ আৰু সমাজখনৰ প্ৰতিও বেলেগ আৰু তাৰ পৰাই আৰু সেই সৰুকালৰ ষ্টেজটোৰ পৰাই এজন মানুহৰ ভৱিষ্যত নিৰ্ণয় হয় গতিকে বন্ধু বান্ধৱীসকল তোমালোকে নিজে নিজৰ দৃষ্টিভংগী অৰ্থাৎ তোমালোকে সমাজখনক কি দৃষ্টিৰে চোৱা নিজৰ পৰিয়ালৰ মানুহবোৰক কি দৃষ্টিৰে চোৱা নিজৰ লেখা পঢ়া মেলাক এইটো বিভাগক কি দৃষ্টিৰে চোৱা নিজৰ ব্যৱসায় বাণিজ্যক কি দৃষ্টিৰে চোৱা নিজৰ জীৱনৰ লক্ষ্যটোক কি দৃষ্টিৰে চোৱা এইবোৰ মানে আঁতৰাই এটা ভাল দৃষ্টিভংগী ৰখাৰ চেষ্টা কৰক এতিয়া আমি চাব গ'লে উদাহৰণে মই বুজাই দিছোঁ আপোনালোকে ইণ্টাৰনেটটো কি দৃষ্টিৰে চোৱা কিছুমানে ইণ্টাৰনেটটো ভাল কামত ইউজ কৰে আমি জনাত আৰু কিছুমানে বেয়া কামত ইউজ কৰে অৰ্থাৎ ইয়াতে প্ৰভেদটো নিৰ্ণয় হয় না কিছুমানে ইণ্টাৰনেটটোক ভাল কামত ইউজ কৰে অৰ্থাৎ তেওঁলোকৰ ইণ্টাৰনেটৰ প্ৰতি দৃষ্টিভংগীটো ভাল আৰু আন কিছুমানে বেয়া কামত ইউজ কৰি আছে ইণ্টাৰনেট বস্তুটো যাৰ অৰ্থাৎ তেওঁলোকৰ ইণ্টাৰনেটৰ প্ৰতি দৃষ্টিভংগী বেলেগ অৰ্থাৎ এতিয়া আমাৰ দৃষ্টিভংগী সলনি কৰা সময় এই দৃষ্টিভংগী সলনি হ'লে আমাৰ সমাজৰ উন্নতি হ'ব আপোনাৰ নিজৰো উন্নতি হ'ব আমাৰ দেশৰো উন্নতি হ'ব গতিকে বন্ধু বান্ধৱীসকল আজিলৈ এৰিছোঁ মই পুনৰ আপোনালোকৰ মাজলৈ আহিম এনেকুৱা এক্সাইটিং টপিক লৈ যাতে আপোনালোকে সেই টপিকটোৰ পৰা কিছু জ্ঞান পায় সেই টপিক লৈ মই আপোনালোকৰ মাজত আহিম গতিকে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নেৰিব চ' আজিলৈ ধন্যবাদ নমস্কাৰ